নমস্কাৰ আমি এতিয়া আছোঁ এই লংগিডাঙত এইটো হ'ল লংগিডাং চাৰ্চ হয় আপোনালোকক বহুত ধুনীয়াকৈ দেখাই আছোঁ চাওক ভিডিঅ'টো ডেক'ৰেশ্যন বহুত ধুনীয়া কৰিছে ইয়াত ভিতৰত সোমোৱা নাই আমি ভিতৰত কাইলৈ সোমাম চাগে যদি থাকোঁ আজি কিন্তু এতিয়া চাওক আপোনালোকে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে বাহিৰৰ ডেক'ৰেশ্যনটো হ'ল এয়া একদম গোটেই ৰাস্তাটো একদম পুৰা ধুনীয়া হেৰি কৰিছে এইফালে এইটো চাৰ্চ হয় ইয়াত কাইলৈ আমি সোমাম চাগে যদি মানে থাকোঁ কিয় ঠিক নাই যাবগৈ পাৰোঁ আমি কিন্তু এতিয়ালৈকে যোৱা নাই চাই থাকক ভিডিঅ'টো Hi, Merry Christmas. হাই ৰ'ব এতিয়া মই আপোনালোকক ভাল বস্তু দেখাম এয়া চাওক গাহৰি পূৰা বনাই আছে একদম মজাকৈ কাইলৈৰ বাবে চাওক কি ধুনীয়াকৈ বনাই আছে একদম পূৰা 10টা চৌকা মানে 10টা কেৰাহী আছে ইয়াত 10টা চৌকা নহয় 10টা কেৰাহী আছে যদি আমি আজি থাকোঁ কাইলৈ মৰ্ণিং যামগৈ আমি খাব নাপাম চাগে আমি এতিয়া আছোঁ লুংগিডাং বস্তিত আপোনালোকক দেখালোঁ সুন্দৰকৈ চাৰ্চটো ডেক'ৰেশ্যনটো উখা ডিষ্ট্ৰিক্টত পৰে বহুত ধুনীয়া হয় একদম পূৰা কাইলৈ কাৰণে এইবোৰ প্ৰিপেৰেশ্যন চলি আছে পূৰা চাওক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আন্ধাৰ হৈছে পোহৰটো অলপ কম লাইটিংটো অলপ কম চাওক ভিডিঅ'টো অলপ আন্ধাৰ হৈ আছে অলপ লাইটৰ ওপৰত আহিছোঁ অলপ পোহৰ হৈছে আমি তো পৌঁছাতে পৌঁছিছে হলে বি আজি তো ঘৰ পৌঁছিব দে কালিয়ে পৌঁছিব আমি আ মাইকে তাতে টকাটা মাইকে ফোন কৰিছে ধৰ আই লাভ ইউ কৈছে আই লাভ ইউ কৈছে এই দাম কান আহিব যাব আছে বলে লেখা কৈ দিলো আই তো আমি ক'ত যাব না বুবো এবেল যোৱা গুড মৰ্ণিং ফ্ৰম লুংগিডাং বস্তি এইটো হয় কালি যোৱা ৰাস্তাটো আমি এতিয়া আমি গোটেই বস্তি ঘূৰিম আপোনালোক দেখাইছোঁ ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ লুংগিডাং বস্তি গোটেই লুংগিডাং বস্তি ঘূৰিছোঁ এতিয়া আমি চাই থাকক এইটো কি গছ কয় এইটো হে জাৰবন এইটো কৌফুল গছৰ লিখা লাগে মজা ভিউ আহিছে অ' ৰাভা এবাৰ চুৰিব লাগে পকৰো দিম নে আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল কি এই যোনটো বস্তি হয় এই বস্তিত মানে পুলিচৰ কোনো হেৰি নাই পুলিচ কিবা যদি মানে কোনোবাই যদি অপৰাধ কৰে তেতিয়া গাঁওবুঢ়াই মেইন হয় ইয়াত মানে গাঁওবুঢ়াই যি পানিছমেণ্ট কৰে গাঁওবুঢ়াই কৰিব চব গাঁওবুঢ়াৰ ওপৰতে চব গাঁওবুঢ়াই কৰে যি কৰে গাঁওবুঢ়া মেইন নহয় গাঁওবুঢ়াই চব কালি ৰাতি দেখিছোঁ মেডিকেল ন হা এইটো কথা কালি ঘূৰি ফুৰিছোঁ এয়া মেইন চাৰ্চ এইফালে বনাই আছে এইটো চাৰ্চ এইটো নতুন চাৰ্চ বনাই আছে এৰা চাৰ্চ দেখিছে এইটো চাৰ্চটো 1,30,00,000 টকা বাজেট হয় এইটো চাৰ্চটো 1,30,00,000 টকা বাজেট এইটো জেনেৰেটৰ ৰুম হয় এইটো গেছ লগা কাৰণে আছে না ষ্ট'ৰ ৰুম নে গেষ্টৰ কাৰণে এইকেইটা সৰু ল'ৰা কাৰণ স্কুল থাকে না এইটো চাৰ্চৰ একদম তলৰটো
এইটো 3টা ফ্ল'ৰ হ'লগৈচোন 1 2 3টা হৈ গ'ল এইটো অকল এইটোহে আহে কালি বনোৱা মানে ন ফটোগ্ৰাফি লংগিদাং বস্তিৰ চাৰ্চ আজি ইয়াতে প্ৰগ্ৰেম হ'ব ধুনীয়াকৈ যদি থাকোঁ দেখাম আৰু যদি থাকোঁ নোৱাৰি আৰু দেখাব কি হয় আৰু যদি থাকোঁ দেখাম যদি নাথাকোঁ নেদেখাম এয়া কেমেৰা আনি থৈছে জেগাটুকুৰা কালি দেখা থকা জেগাটুকুৰা এইটুকুৰাই জেগাতে ঘূৰি ফুৰিছোঁ ৰাতি পুৰা ফটো মাৰিছোঁ কালি ৰাতি ফটো মাৰিছোঁ দেখা নাই একো ভূত লাগিছে কালি আমি কেইবাৰ গ'লোঁ এবাৰ 5 বা 4 বাৰমান অহা যোৱা কৰিছোঁ ৰাস্তাতে একদম পুৰা তলৰ পৰা ডেঙি শুকাই আছে পানী খাইছোঁ ডেঙি শুকাই আছে পানী খাইছোঁ আকৌ আহিছোঁ আকৌ নামিছোঁ কৰি আছোঁ কালি ৰাতি এইটো ৰাস্তাত কালি উঠি আহিছোঁ ৰাতি 5 বাৰ এইটো ৰাস্তাত অহা যোৱা কৰিছোঁ খিনাই গৈছোঁ ঘৰত চিনি পাই নাপায় ঠিক নাই এতিয়া ঘৰত আমাক চিনি নাপাব নি ঠিক নাই ই লোনাকো চিনি পাব নাই ঘৰত এফালে চাই একবাৰ চিনি পাব নাই নতুনকৈ পৰিচয় দিব লাগিব ঘৰত গৈ নতুনকৈ পৰিচয় দিব লাগিব তেতিয়াহে চিনি পাব ইমান অহা যোৱা কৰিছোঁ এইটো ৰাস্তাত তলৰ পৰা কিমান আছিলে কেইখোজ হ'লে 85 খোজ 85টা ষ্টেপ আছে ইয়াত কালি খোজো হিচাপ কৰিছোঁ অল্প খোজ আছে সেইটো হিচাপ কৰিছোঁ এইটো ৰ'বা এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱা নাই ইয়াত আৰু লগাব ইয়াত কিবা কিবি মেৰি খ্ৰীষ্টমাছ ইয়াত ডিজাইন কৰিব মানে ডেক'ৰেশ্যন আৰু বেলেগ আছে ইয়াত এতিয়ালৈকে কৰা নাই কৰি আছে আৰু ইয়াত কি ঐ গৰু ছাগলী এলাও নাই ন গৰু ছাগলী কুকুৰ অঁ ইয়াত গৰু ছাগলী কুকুৰ এলাও নাই মানে কি মানে বেলেগক অনিষ্ট কৰে যে সেইকাৰণে মানে ইয়াত মানে পুহিবলৈ এলাও নাই ইয়াত গাহৰি পুহিবলৈ আছে এলাও গাহৰি পুহিব পাৰিব কিন্তু ঘৰতে বান্ধিব পাৰিব বন্দী ৰাখিব লাগিব লেতেৰা কৰে অনিষ্ট কৰে সেইটো কাৰণে বন্দী কৰি গঁৰালৰ ভিতৰত ৰাখিব লাগিব গাহৰিটো পাৰিব মানে পুহিব কিন্তু মানে ঘৰতে থ'ব লাগিব তাক বান্ধি পিনে বান্ধি থ'ব লাগিব ইয়াত চব প্ৰত্যেক ঘৰ মানুহ মানে একদম পূৰা চাফ চিকুণ হয় আৰু ইয়াত কোনো বেৰা চেৰা নাই এইটো মানুহৰ ঘৰ এইজন বেলেগৰ ঘৰ সেইজন বেলেগৰ ঘৰ কিন্তু মানে কোনো বেৰা চেৰা নাই ইয়াত একদম সেয়া শাক পাচলি ইমান ধুনীয়া কৰিছে চব ভৰপূৰ হৈ একদম মানে ফুল চুল চব ৰুই থোৱা আছে একদম ধুনীয়া কৰি থৈছে এইবোৰ শাক এইটো কি স্কচ কয় ন স্কচ আছে এইফালে এইবোৰ গোটেইখন চবফালে সেউজীয়া আয়া ভিডিঅ'য়ে হৈ আছে এতিয়া আমি গৈ আছোঁ পানী টেংকি চাবলৈ পানী টেংকিটো একদম তলত আছে আমি নামি আহিছোঁ এতিয়া ইয়াৰ পৰা চাইডে তলত আছে মহিলাসকলে মানে ইয়াৰ পৰা নিয়ে পানীটো বহুত কষ্ট কৰে দেই একদম তলৰ পৰা নিয়ে পানীটো তলৰ পানী একদম সেই বস্তিত নিয়ে আমি খালী মানুহ খোজ কাঢ়োঁতে মানে একদম পূৰা ভাগৰি গৈছোগৈ ফেপাই গৈছোগৈ সিহঁতে মানে একদম পূৰা ইয়াত কেইলিটাৰ হৈ যায় সেইটোত 20 লিটাৰমান যায় নাই 20 লিটাৰমান পানী লৈ পিনে একদম 15-20 লিটাৰ মানে পানী লৈ মূৰত পানী লৈ একদম পূৰা যায় আমাৰ খালী মানুহটো যাবলৈ দিগদাৰ হৈছে মোৰতো বাৰু ইমান হেৰি নাই এইকেইটাতো আৰু মানে নেজানে একেবাৰে খোজ কাঢ়িবলৈ আমাৰতো বাৰু একো নাই মোৰতো বাৰু একো নাই আমাৰ পাওঁ বাৰু মোৰতো সৰু পৰা ইয়াত থাকোঁ এইকেইটা মানে নতুনকৈ এতিয়া বহলাৰ পৰা আহিছে টাউনৰ পৰা একো নাজানে মানে এই পেট দিছে নাই কৈছে এতিয়া ঘৰত চিনি পাব বোলে সিহঁতক এইটো টেংকিটো ইয়াত গা চা ধোৱা নহ'ব মুখ ধোৱাও নহ'ব একো কৰাই নহ'ব যদি ইয়াত গা ধুৱে বা চাবোন আনে তেতিয়া 5,000 টকা ফাইন হ'ব ইয়াত টেংকি ইয়াত আছে পানী মানে আমাৰ তাত পুখুৰীত পানী শুকাই গ'লেও ইয়াত পানী কেতিয়াও নুশুকায় এইটো পানী টেংকি পানী ফুল হৈ আছে ন পানীটো নুশুকাই নি একেবাৰে কোনো দিনেই নুশুকায়
এতিয়াতো কি কাৰণ নুশুকাই মানে পানীটো ক'ৰ পৰা আহে এতিয়া অলপ কমিছে না গোটেই পশ্চিম মৰ্ণিং ঠাইতো না আৰু ইয়াতে পাইপৰ পৰা টানিব না দিব বাইপৰ নহ'লে এনেই ইয়াতে মটৰ ৰাখি কিনে এনেই টানিবতো এনেকুৱা কৰিব নাতিয়ে পানীটো আহিছে ক'বা তলৰ পৰা তলত পৰা কোনটো ফুটা আছে এই ফাটটো পৰা আহিছে ন পানী ইমান চফা পানী এটা বনাই কিনে কিমান চাল হৈছে ভাবিছে হা এটা বনোৱা কিনা টেংকিৰ বনাই কিনা 90 বছৰ ওপৰ হৈছে এই টেংকিটো সেইটো পকাটো এই পকাটো হয় 90 বছৰ ওপৰ হ'লতো এইটো ইটা নাই না সব পাথৰে পাথৰ এইটো আজিকালি এনেকুৱা ফিনিচিং কৰি থাকে না এইটো এতিয়া বনোৱা নাই এইটো এতিয়া বনোৱা কিন্তু এইটো ক'ত লাগা আমি কান এইটো এই যোনটো পাৰ বানিছে ইয়াত এইটো 90 বছৰ ওপৰত হৈ গ'ল এই পাৰটো মানে আপোনালোক নাই হ'লে তেতিয়া এইটো বনাওঁতে আপোনালোক নাই হ'লে তেতিয়া নাই এইটো মতে জলম হোৱা নাই জলমে হোৱা নাই এইটোতো 1927 তে পষ্টি বনাই আছে তো 94 বছৰ হৈ আছে এতিয়া পষ্টি বনাই কিনা 94 বছৰ হৈছে 1927 তে পষ্টি বনাই আছে এই চিন বনা 1927 ত বনাইছিলে বস্তি এইটো লুঙিটাং বস্তিটো এই সাল বনাই তেতিয়া বনোৱা মানে এইটো 1927 ত বস্তিটো বনোৱা হৈছিলে তেতিয়াই এইটো বনোৱা এতিয়া মানে 90 বছৰমান হ'ল না 94 বছৰ এতিয়া সেইটো বনোৱা পাৰটো বনোৱা উঠি পেলাই নামত নামিলোঁ এতিয়া উঠোতে হালত বেয়া আমি এতিয়া ভাত খাম মানে চব বইল হ'ব ইয়াত এতিয়া ভাত খাই ঘৰ যাম এইটো কি হয় লাই শাক কি হবে এইটো পালেং নগা ঘৰৰ পাকঘৰটো আপোনালোকক অলপ ভালকৈ দেখাই দিছোঁ চাই লওক কিমান সুন্দৰ হয় কিবা কৰি নাযাবি দে আমি ওলাই যাব হৈছে দে বাবা পৰা লৈ কেনে দিছে তাকে